हेलो एवरीवन वेलकम बैक टू अनादर मिनी व्लग কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আবেলি সময়ত সকলোৰে কিবা নহয় কিবা এটা খাবলৈ মন যায় নহয়নে চাহ খোৱাসকলৰতো এইটো সময়ত চাহ একাপ লাগে আৰু চাহ নোখোৱাসকলৰ বাবেও কিবা নহয় কিবা এটা খাবতো মন যায় সেইটো কাৰণে আজি ভাবিলোঁ নাৰিকলৰ চাটনি প্ৰথমবাৰ বনাই চাওঁ আৰু হেয়া ভবামতে কাম নাৰিকলৰ চাটনি বনালোঁ আৰু লগতে মগুৰ চিলা বনালোঁ য'ত মই অলপমান সবজি দি দিছিলোঁ ওপৰৰ পৰা খাবলৈ বহুত ভাল হৈছিল নাৰিকলৰ চাটনিটো ভাল হৈছিল কেনেকৈ বনাইছিলোঁ গোটেইখিনিটো 1 মিনিটৰ ভিতৰত ক'ব পৰা নাযায় গতিকে মই প্ৰচেছটো দেখুৱাই দিছোঁ লং ব্লগত এদিন নহয় এদিন নিশ্চয় শ্বেয়াৰ কৰিম যেহেতু খাবলৈ ভাল হৈছিল আৰু ইয়াৰ লগতে একাপ গাখীৰ চাহ বনাই ললোঁ আজিকালি পিছে মই চাহটো এৰিছোৱে কেতিয়াবা মাজে সময়ে খাওঁ এনেদৰে সকলোৱে মিলি কথা পাতি চাহ কাপ খালোঁ আজি ভিডিঅ'টোত ইমানেই আছিল পুনৰ লগ পাম অন্য এটি মিনি ব্লগৰ সৈতে সকলো ভালে থাকক বাই বাই লাভ ইউ অল